এগৰাকী গৰ্ভৱতী পত্নীয়ে স্বামীক সুধিলে, আপুনি কি ভাবে, ল'ৰা হ'ব নে ছোৱালী হ'ব? তেতিয়া স্বামীয়ে ক'লে, যদি ল'ৰা হয় তাক মই অংক শিকাম, সদায় তাৰ লগত খেলিম, মাছ ধৰিব শিকাম। আৰু যদি ছোৱালী হয় তেন্তে তাইক একো শিকোৱাৰ প্ৰয়োজনে নাই, কাৰণ মোৰ ছোৱালীয়ে মোক দ্বিতীয়বাৰ নতুনকৈ সকলো শিকাব। কি পিন্ধিব লাগে, কেনেকৈ খাব লাগে, ক'ত কি কৰিব লাগে বা নালাগে, এফালৰ পৰাই তাই মোৰ দ্বিতীয় মাৰ দৰে। মই তাইৰ বাবে কিবা কৰিব পাৰোঁ বা নোৱাৰোঁ, তাই মোক চিৰদিনৰ বাবে তাইৰ হিৰ' বুলি ভাবিব। যেতিয়া মই তাইক কিবা এটা কৰিব নিষেধ কৰিম, তেতিয়া তাই মোক বুজিবলৈ চেষ্টা কৰিব আৰু সদায় মোক তাই হাজবেণ্ডৰ লগত তুলনা কৰিব। তাই যিমানেই বয়স নহওক, তাই গোটেই জীৱন এইটোকে বিচাৰিব যেন মই তাইক এজনী বেবী ডলৰ দৰে ভাল পাওঁ। তাই এজনী ছোৱালীৰ বাবেই মোৰ কাৰণে গোটেই পৰিয়ালৰ লগত কাজিয়া কৰিব। যেতিয়া মোক কোনোবাই আঘাত দিব, তাই তাক কেতিয়াও ক্ষমা নকৰে। তাৰমানে আপোনাৰ ছোৱালীয়ে আপোনাৰ বাবে যিখিনি কৰিব, সেইখিনি আপোনাৰ বাবে আপোনাৰ ল'ৰাই কৰিব নোৱাৰে? সেইটো নহয়, মোৰ ল'ৰাইও এইবোৰ কৰিব পাৰিব, কিন্তু সি শিকিব। আৰু এই সকলোবোৰ গুণ লৈয়ে এই পৃথিৱীত এজনী ছোৱালীয়ে জন্ম হয়। কিন্তু তাই যে আমাৰ লগত চিৰকাল নাথাকিব, কিন্তু আমি তাইৰ মনৰ ভিতৰতে থাকিম। তাই ক'ত যায় বা নাযায় সেইটো ডাঙৰ কথা নহয়, কাৰণ ছোৱালীবোৰ সদায় বিনা স্বাৰ্থত ভাল পাবলৈ আৰু যত্ন ল'বলৈ জন্ম হয়। এটা কথা মনত ৰাখিবা, সকলোৰে ভাগ্যত ছোৱালী নাথাকে। সৃষ্টিকৰ্তাই ভাল পোৱাৰ ঘৰতহে এজনী ছোৱালী জন্ম হয়। এজন পিতৃৰ এনেকুৱা মনৰ অনুভৱ।